নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এবাৰ মোৰ ইউটিউব চেনেল মৃদুল পিয়ামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মাইক্ৰ'ফাইনেন্স সকলোতে কেৱল মাইক্ৰ'ফাইনেন্স। মই আজি কিছুমান কথা আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ মাইক্ৰ'ফাইনেন্স আৰু মোৰ অনুভৱ। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ঘোষণা কৰা হৈছিল মহিলাসকলৰ ঋণ মাফ কৰিম আৰু ভৱিষ্যতে যাতে আপোনালোকে ঋণ আৰু নলয়। এতিয়া কথা হ'ল, আমাৰ অসমৰ ঋণ লোৱা মহিলাসকল ইমানেই জ্ঞানী যে তেওঁলোকে কেৱল ঋণ মাফ কৰা শব্দকেইটাতহে গুৰুত্ব দিলে, কিন্তু পিছৰ বাক্যশাৰীত কোনো গুৰুত্ব নাই। হয়, ঋণ মাফ কৰি দিব ঠিকেই, আপোনালোকৰ মাহিলী বা সাপ্তাহিক কিস্তিসমূহ আৰু দিব নালাগে, কিন্তু আপুনি ভাবি চাইছেনে ভৱিষ্যতে যে আপোনাৰ প্ৰয়োজন হ'লেও লোন এটা ক'তো বিচাৰি নাপাব? কাৰণ চৰকাৰে যেতিয়া আপোনালোকৰ ঋণ মাফ কৰিব, হয়তো আপোনাৰ আৰু আমাৰ মানুহজন বা আপোনাৰ ল'ৰাজনৰ পান কাৰ্ডখন বিচাৰিব আৰু সেই পান কাৰ্ডখনত আপুনি কেতিয়াও লোন ল'ব নোৱাৰিব। কাৰণ আপুনি লোৱা ৬০,০০০ টকাৰ লোনটো যদি আপুনি চৰকাৰী সাহায্যত মাফ কৰাইছে, তেন্তে আপুনি কি ভৰসাত ভৱিষ্যতলৈ লোন দিব বা এখন গাড়ী কিনাৰ সুবিধা দিব চৰকাৰে বা বেংকে? পান নম্বৰত সকলোবোৰ তথ্য ওলাই যায় আৰু আপোনালোকে হয়তো সেইবোৰ ভালকৈ নাজানে। মোৰ এজন চিনাকী মানুহ এবাৰ কৃষি ঋণ লৈছিল মাত্ৰ 10,০০০ টকা, আৰু সেই ঋণটো এটা সময়ত চৰকাৰে মাফ কৰি দিছিল, কিন্তু এতিয়াও সেই 10,০০০ টকাটো তেখেতৰ চিভিল স্ক'ৰত দেখাই থাকে। তাতেই প্ৰমাণ যে এইবোৰ বস্তু আপোনাৰ অতি ভয়ংকৰ আগলৈ। সেয়েহে আপোনালোকক কওঁ যে কেৱল মাফ শব্দটোত গুৰুত্ব নিদি ভৱিষ্যতৰ কথা ভাবক। আপুনি ৬০,০০০ টকা লৈ ঘৰৰ টিভি, ল'ৰাৰ দামী মোবাইল লৈ তাতে সন্তুষ্ট নহ'ব, কাৰণ ই অতি ভয়ানক। এটাই কথা আপোনালোকক মই অনুৰোধ কৰোঁ, যদি চৰকাৰে আপোনালোকক লোনবোৰ সঁচাকৈয়ে মাফ কৰি দিয়ে, তেন্তে ভৱিষ্যতে আপোনালোকে আৰু কেতিয়াও ক'তো লোন ল'ব নোৱাৰে, সেইটো কিন্তু খাটাং। মোৰ ৰিকুৱেষ্ট, আপোনালোকে সময়মতে আপোনালোকৰ নিজৰ কিস্তিসমূহ দি যাওক আৰু ভৱিষ্যতে আকৌ লোন লওক, ভাল কাম কৰক। ধন্যবাদ। লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব।